So hello friends, this is Indu Badok. Welcome back to my YouTube channel. মই ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে পোনপ্ৰথমে আপোনাক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ আপোনালোকৰ নতুন বছৰত খুব ভাল হওক, যি মনৰ কামনা আছে সেইবোৰ সকলো যেন আপোনাৰ পূৰণ হৈ যেন। আৰু তাৰ লগতে ময়ো বহুত কিছুমান পৰিকল্পনা কৰি থৈছোঁ, কিছুমান প্লেনিং কৰি থৈছোঁ নতুন বছৰত। আৰু তাৰে ভিতৰত এটা হৈছে ব্লগিংটো। ব্লগিং যিহেতু মই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু যিহেতু বন্ধৰ কাৰণে বহুতখিনি উল্টি হ'ল। চ' 2021 পৰা মই ভাবিছোঁ ব্লগিংটো মই ভালকৈ আৰম্ভ কৰিম আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ খুবেই প্ৰয়োজন। যিদৰে আপোনাৰ মৰম চেনেহ দি আছে ঠিক এইদৰে দি থাকিব। মই আৰু ভাল কণ্টেণ্ট বনোৱাৰ চেষ্টা কৰিম, আপোনালোকক ভালকৈ এণ্টাৰটেইন কৰিব চেষ্টা কৰিম। তো আজি আহিছোঁ মই বছৰৰ প্ৰথমটো দিনত এখন ৰিজৰ্টলৈ। চাওক, মই এইটো এইখন ৰিজৰ্ট দেখিছানে? এইখন মই জাষ্ট দেখুৱাব চেষ্টা কৰিছোঁ, সেইখন ৰিজৰ্ট। চ' এইটো ৰাস্তা, এইটো যাব লাগে এইটো ৰাস্তাৰে। তো যোৱাৰ আগে চাওক, মানুহ আহিও আছে এতিয়া। আৰু এই ৰিজৰ্টখন একদম নতুন ৰিজৰ্ট হয় আৰু মই সেইটো কাৰণে আহিছোঁ যে মানুহৰ সমাগম কম হ'ব বুলি। তো বিশেষকৈ আজি 1 তাৰিখত বহুত ভিৰ হ'ব মই জানো। সেই গতিকে মই মানে অলপ বাছি উলিয়াইছোঁ যে অলপমান নতুন ৰিজৰ্টখন যাব লাগে, যিখন মানে খুব নাম হোৱা নাই ধৰক। আৰু কিন্তু অলৰেডি মোৰ লগৰ দুজন অলৰেডি আহিছে, সিহঁত তাতে আছে আৰু গানৰ প্ৰগ্ৰেম চলি আছে। চ' অলপ এনজয় কৰোঁ ব'লক। আপোনালোকেও দেখোন ৰিজৰ্টখন কেনেকুৱা আৰু আজি 1 তাৰিখটো কিদৰে মই চিল মাৰোঁ। চ' আপোনালোকৰ লগতো কিছুমান ভাল মুহূৰ্ত শ্বেয়াৰ কৰিম। তে ব'লক আমি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আগুৱাই যাওঁ ব'লকচোন চাওঁ কেনেকুৱা ৰিজৰ্টটো। খুব সুন্দৰ পৰিৱেশ, চাওক দুইফালে পথাৰ, একদম মানে নেচাৰেল বিউটিৰ মাজত প্লেচটো আছে। নিশ্চয় গৈ ভাল লাগিব। ৱাও, সঁচা এইবিলাক জেগাত আহিয়ে মনটো ভাল লাগি যায়। চ' ফ্ৰেণ্ডছ, মই আহি পালোঁ আৰু চাওক ইমান ধুনীয়া জেগা। চ' গাড়ী পাৰ্ক কৰা হৈ গ'ল ইয়াতে। চাওক এনভাইৰমেণ্ট ইমান সুন্দৰ এনভাইৰমেণ্ট হয়। এইটো একচুৱেলি টিলা এটা হয়। চ' টিলাটোৰ ওপৰত আছে ৰিজৰ্টটো। চ' এইটো কাম চলি আছে, নতুন ৰিজৰ্ট হয় যিহেতু এইটো। চ' এইটো মেইন এণ্ট্ৰেঞ্চ আৰু ওপৰত এতিয়া কালচাৰেল প্ৰগ্ৰেম চলি আছে। আমি চাবলৈ যাওঁ ব'লকচোন কেনেকুৱা কি। কিন্তু এনেকুৱা আণ্ডাৰ কনষ্ট্ৰাকশ্যন থকা ৰিজৰ্টবোৰ বেছি ভাল লাগে, নতুন হৈ থাকে। পুৰণা থাকিলে ৰিজৰ্টবোৰৰ মানে কি আৰু। চ' যি কি নহওক ভাল লাগিছে চাওক। আৰু আপোনালোকে নিশ্চয় 4-5 মাহ পিছত আহিলে খুব সুন্দৰ পৰিৱেশ পাব বুলি ভাবোঁ মই ইয়াতে। যাওঁ ওপৰলৈ যাওঁ, তেনেকুৱা দেখুৱাই আছোঁ। চ' মোক যোনে মাতিছিলে মোক কৈছিলোঁ যে পলাশ, তো এইজন পলাশ। হেল্ল'। চ' পলাশৰটো নমস্কাৰ, সকলোকে হেপী নিউ ইয়াৰ জনাইছোঁ। আমাৰ সুন্দৰ এটি পৰিৱেশত আমি আজি আছোঁ। ইয়াতে হিল টপ ড্ৰিমছ বুলি, ইয়াতে খেত্ৰীৰ ওচৰতে এখন সুন্দৰ এইটো ৰিজৰ্ট আৰু ইয়াতে ধুনীয়া এটা পিকনিক প্লেচ আৰু পিকনিকৰ ধুনীয়া অনুষ্ঠান ইয়াতে হৈ আছে। আজি বহুত মানুহ গোট খাইছে, মই তাতে গান গাই আছোঁ, ফূৰ্তি কৰি আছোঁ আৰু যে মই যে আহিছোঁ একচুৱেলি পলাশে মাতিলে আজি। ক'লে যে আজি 1 তাৰিখে চিল মাৰিব ভাল জেগা এটা আছে আৰু হয়ো আমাৰ একদম নিজৰ নিচিনা জেগা, ঘৰুৱা জেগা। আপোনালোকে আহিব পাৰিব ইয়াতে। হিল টপ ড্ৰিমছ খুব সুন্দৰ জেগা, মোৰ বহুত ভাল লাগিছে, বহুত এনজয় কৰিছোঁ। আৰু দেখুৱাম ইয়াৰে যোন অ'নাৰ হয়, অ'নাৰৰ লগতো কথা পাতিম বা কেনেকুৱা তেওঁলোকে পৰিকল্পনা কি আছে আগন্তুক মানে দিনত কি কৰিব। চ' আপোনালোকক ভালকৈ দেখুৱাম। তো এই পলাশে গান গাই আছে, মাজতে মই কথা পাতি আৰু মই পলাশৰ গান শুনাব নোৱাৰোঁ যিহেতু কপিৰাইটৰ কাৰণে প্ৰব্লেম হয়। তো সেইটো গান নুশুনাওঁ। তো আপোনালোকে মই দৃশ্য দেখুৱাওঁ। আৰু যদি ব্যস্ত হৈ আছে চ' ব'লক আমি অলপ বেলেগ ফালে এনজয় কৰোঁ এতিয়া ব'লক। থেংক ইউ পলাশ, হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। চ' ফ্ৰেণ্ডছ, মই জেগাটো আহি পালোঁ আৰু এইটো এই ৰিজৰ্টখনৰ নাম হৈছে হিল টপ ড্ৰিমছ হয়। আৰু তেওঁলোকে ৰিজৰ্টটো এতিয়াও অ'পেন কৰা নাই, কিন্তু তেওঁলোকে আজি 1 জানুৱাৰীৰ কাৰণে এটা তেওঁলোকৰ চিলেক্টেড কিছুমান মানুহক মাতি পেলাই আজি এটা গেট টুগেডাৰ পাৰ্টি পাতিছে। চ' তাতে মই পলাশৰ লগৰ কাৰণে মোকো মাতিছে আৰু মই আহি পাৰিলোঁ। আৰু মাজে ব্লগ কৰিছোঁ, যিটো অলৰেডি গান গাই আছে। আৰু গান গোৱাৰ সময়ত যদি মই ব্লগ কৰোঁ তেন্তে মোৰ কপিৰাইটত প্ৰব্লেম হ'ব। চ' বেটাৰ মই অফছেট কৰিম, গানটো গাই লৈ তাৰপিছত কথা পাতি আছোঁ।
চ' ফ্ৰেণ্ডছ মই এতিয়া আহি পেলাই লগ পালোঁ প্ৰীতি বাইদেউ যে ইয়াৰ যোন অ'নাৰ হয় তো হিল টপ ড্ৰিমছ যিখন মই ৰিজৰ্টত থাকোঁ তাৰে বাইদেউ কেনেকুৱা কি পৰিকল্পনা আগন্তুক দিনত আপোনালোকে কি সুবিধা পাব আৰু কি আছে গোটেইখিনি কথা ক'ব বাইদেউ কওকচোন দুই এষাৰ কেনেকুৱা ধৰণৰ আপোনাৰ প্লেনিং কেনেকুৱা আমাৰ প্লেনিং বহুত আছে ষ্টেপ বাই ষ্টেপ কৰি গৈ আছোঁ হয় এট প্ৰেজেণ্ট এতিয়াতো অ'পেন হোৱা নাই নেকি অ'পেন হোৱা নাই অ'কে কেতিয়াৰ পৰা হ'ব ৰাইজে আহি বিচাৰিলে এনেই পিকনিক হিচাপে আহিব আহি পাৰে হয় আৰু আপোনাৰ কণ্টেক্ট কৰিব লাগে কেনেকৈ কণ্টেক্ট কৰিব লাগিব এতিয়া আমি ৱেব পেজত নাম্বাৰ দিছোঁ অ'কে চাইট এটা খুলিছোঁ Okay. হিল টপ ড্ৰিমছ বুলি হয় তাতে কণ্টেক্ট নাম্বাৰ আছে অ'কে তো মই বাইদেউৰ পৰা মই কণ্টেক্ট নাম্বাৰটো লৈ ল'ম মই ডেছক্ৰিপশ্যনত দি দিম যদি আপোনালোকে ৰিজৰ্টখন যদি চাই ভাল পাইছে তেনে আপোনালোকে পিকনিকৰ কাৰণে বৰ্তমান আহিব পাৰে এতিয়া বৰ্তমান কাম যিটো চলি আছে সেইটো কাৰণে তেওঁলোকে অকল পিকনিকৰ কাৰণে এতিয়া মানে অ'পেন কৰা আছে আৰু মই কণ্টেক্ট নাম্বাৰ দি দিম তো আপোনালোকে আহিলে খুব ভাল পাব আৰু খেত্ৰীৰ ওচৰতে হয় তো ফোন কৰিলে আপোনাক গোটেই ডিটেইলছখিনি বুজাই দিব এড্ৰেছটো কেনেকুৱা কি তো আৰু এজন দাদা আছে মই তেওঁলোকৰো চিনাকি কৰি দিম থেংক ইউ বাইদেউ ধন্যবাদ আৰু নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ ধন্যবাদ তো আমি আৰু এজন দাদা আছে মই দাদাক চিনাকি কৰি দিম আকৌ এতিয়া গান গাইছে সেইটো কাৰণে মই আকৌ পজ দিব লগা হৈছে এতিয়া তাৰপিছত মই আপোনালোকক আকৌ কানেক্ট কৰি আছোঁ চ' ফ্ৰেণ্ডছ মই এতিয়া আহি আপোনালোক আৰু এজন ব্যক্তি চিনাকি কৰি দিওঁ ইয়াৰে টপ হিল ড্ৰিমছৰ অন্যতম প্ৰতিষ্ঠাপক বৰাদা এই আমাৰ বৰাদা চ' বৰাদা এয়া যিখন আপোনালোকে ৰিজৰ্টখন খুলিছে এইখন ৰিজৰ্টখন ৰাইজৰ কাৰণে কিন্তু কেতিয়াৰ কাৰণে একচুৱেলি এতিয়া অ'পেন হোৱা নাই ৰিজৰ্ট নহয় মানে ডেভেলপ কৰি আছোঁ হয় হয় মানে আমি মানে এনেকুৱা এটা লোকেশ্যন আমি মানে এটা ডেভেলপ কৰিব বিচাৰিছোঁ খেত্ৰী নিচিনা জেগাত হয় সেইটো গুৱাহাটীৰ পৰা মাত্ৰ 50 কিলোমিটাৰ হয় গতিকে চাওঁ কেনেকুৱা ধৰণৰ আমি কৰিব পাৰোঁ লাহে লাহে আমি ডেভেলপ কৰি আছোঁ হয় জেগাটোতো মই বহুত সুন্দৰ পাইছোঁ মই ইমান ধুনীয়া মানে মানে খুব ভাল লাগিছে আৰু কথাটো সেইকাৰণে আমি এটা নাম দিছোঁ হিল টপ ড্ৰিমছ হয় হিল টপ ড্ৰিমছ হয় আমি তাত হিল টপটো মানে আমি এটা পজিশ্যনত আমি হেৰি কৰিছোঁ Okay. জাষ্ট ভাবিছোঁ ভাল হ'ব হয় আৰু এনেকুৱা ধৰণৰ ওচৰতো আৰু দুটামান খুলিছে হয় আৰু মানুহ ইয়াত আহিছে আৰু ৰেচপণ্ডো পাইছোঁ হয়। যোনে আহিছে তেওঁ ভাল পাইছে বুলি কৈছে হয় আৰু ভাবিছোঁ ভাল হ'ব আপোনালোকে এতিয়াও আহিব পাৰে এতিয়া কাম চলি আছে আৰু 4-5 মাহ বা 6 মাহৰ পিছত ইয়াৰ গোটেইখিনি কাম সম্পূৰ্ণ হ'ব তেতিয়া আহিলে আপোনালোকে আৰু এনজয় কৰিব পাৰিব খুব ভাল লাগিছে ময়ো জাষ্ট এতিয়া ঘূৰি ফুৰি চাই আছোঁ ধন্যবাদ দাদা লগ পাম বাৰু চ' ফ্ৰেণ্ডছ মই বহুত ব্যক্তিৰ লগত চাহ চিনাকিও হ'লোঁ ইয়াতে খুব ধুনীয়া কালচাৰ প্ৰগ্ৰেম এটাও হৈ গ'ল বহুত ভাল লাগিল বহুত এনজয় কৰিলোঁ পলাশে খুব সুন্দৰ গীত গালে কিন্তু মই আনফৰ্চুনেটলি মই আপোনালোকক মই শুনাব নোৱাৰিলোঁ জানেই আপোনালোকে যে কপিৰাইটত পৰে একো নাই এক জানুৱাৰীত যে আমি একেলগে এনেকৈ আজি এনজয় কৰি আছোঁ ইয়াত প্ৰগ্ৰেম হৈয়ে থাকিব মই আহিয়ে থাকিম আপোনালোকে আৰু আপোনালোকো আহিব পাৰে ইয়াতে ড্ৰিম হিল টপ ড্ৰিমছ এখন ৰিচৰ্ট খুব ভাল ইয়াতে উলনি বুলি কয় জেগাটো আৰু খেত্ৰীৰ অভাৰব্ৰিজখন পাৰ হৈ পেলাই আপুনি গুৱাহাটীৰ পৰা আহিলে খেত্ৰীৰ অভাৰব্ৰিজখন পাৰ হৈ ৰাইট চাইডে আহিব লাগে আৰু কণ্টেক্ট নাম্বাৰো আপোনালোকে পাই যাব এইটো আৰু পলাশৰ এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰিছে শিৱম ষ্টুডিঅ' আছাম বুলি আপোনালোকে চাৰ্চ কৰি চাব মই ডেছক্ৰিপশ্যন তোমাৰ লিংক এইবাৰ দি দিম এইটো ব্লগত যিটো পলাশ আছে যিহেতু মই দি দিম আপোনালোকে চাব আৰু আজি কৰা নাই বাৰু আজি 1 জানুৱাৰী বুলি খালি এনজয় কৰি আছোঁ বঢ়িয়া মই মাজতে চিল মাৰিব আহিলোঁ কিন্তু এতিয়া হৈ গ'ল আমি এতিয়া খানা পিনা খাব যাব লাগে খাব যাব লাগে বলক এতিয়া খাব যাওঁ বলক আমি খাবলৈ বহিছোঁ এয়া পলাশ মই আমি সকলোৱে এনেকৈ খাবলৈ বহিছোঁ চব বহুত দেৰি হ'ল পিকনিক তো আমি জাষ্ট এটা খানা পিনা খাই লওঁ খাই সময় যিহেতু এতিয়া 4টা বাজিলি বেলি পৰিলে এতিয়া সোনকালে এবাৰ ওলাওঁ চ' ফ্ৰেণ্ডছ মোৰ খোৱা বোৱা হৈ গ'ল আৰু ইয়াৰ গোটেই দিনটো ইয়াতে মই স্পেণ্ড কৰিলোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিলোঁ একচুৱেলি নতুন ৰিজৰ্ট হয় বনাই আছে কাম এতিয়া কমপ্লিট হোৱা নাই আৰু আপোনালোকে যদি পিকনিক হওক বা এনেকুৱা সৰু সুৰা গেট টুগেডাৰ পাৰ্টি হওক তেনেকুৱা হ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে তো ব'লক আমি ইয়াৰ পৰা এতিয়া ওলাওঁ চ' ফ্ৰেণ্ডছ মই এতিয়া ৰিজৰ্টটোৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ মই মেইন কথা হৈছে মোৰ একাপ চাহ খাবলৈ খুব মন গৈছে যিহেতু ভাত এইমাত্ৰ খালোঁ চ' ভাত খাই পেলাই অকণমান মানে টোপনি ফিল এটা আহি আছে আৰু ঠাণ্ডা দিনৰ কথা আপুনি দেৰিকৈ ভাত খালে ঠাণ্ডা বেছি লাগে চ' এতিয়া মই গুৱাহাটী পিনে গৈ আছোঁ লগৰ কেইজন আছে টোল গেটৰ ওচৰত মোক টোল গেট পালে ফোন কৰিব দিছে টোল গেট ইয়াৰ পৰা দূৰ আছে নাই বুলিও 10 কিলোমিটাৰ হ'ব
এতিয়া একদম লগৰ কেইজনক লগ পাওঁ তেতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিম তে ব'লক এতিয়া বন্ধুকেইজন লগ ধৰোঁগৈ চ' ফ্ৰেণ্ডছ মই আহি এতিয়া যোৰাবাট পালোহি আৰু আগৰ ব্লগৰ দৰে আকৌ যোৰাবাটেই পাই গ'লোঁ চ' এতিয়া আমি খাব লগা আছিল অকণ আগত কিন্তু তাতে চাহ নাই সেইটো কাৰণে আমি ইয়াত আহিব লগা হ'ল আৰু মোৰ লগত আছে হিমাংশু আছে ইপিনে জিতু আছে ত' আমি এতিয়া মই যে কৈছিলোঁ দুজন বন্ধুৰ কথা কৈছিলোঁ তেওঁলোকৰ কথাই কৈছিলোঁ এতিয়া আমি অলপ গপচপ মাৰোঁ অলপ চাহ পানী খাওঁ আৰু ইয়াতে লাইট খুবেই কম সেইটো কাৰণে মই মানে ব্লগ কৰা অকণ অসুবিধা হয় তথাপি যি কি নহওক বহুত দেৰি হ'ল আৰু ব্লগটো বহুত দীঘল হৈ গ'ল ভিডিঅ'টো বেছি দীঘল নকৰোঁ ত' ভিডিঅ'টো ইয়াতে মই ৱাইণ্ড আপ কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব ঠিক এইদৰে আন ব্লগত আকৌ লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই